নক নক বিশ্বাসা হা নাপাহৰিবা হা পাৰিলে কেএফচি পা চিকেন অলপ লৈ আহিবাচোন ওকে বাই বৌ পাৰ্টি কেনেকুৱা গ'ল বিৰাট ভাল লাগিলে পাই তোমাকো লৈ যাব পৰা হলে ভালেই আছিলে হয় নেকি পিছে এটা হট নিউজ আছে নহয় কি হট নিউজ আমাৰ সৰু পুনাৰ বিয়া ওলাইছে নহয় মায়েতো ৰাতিপুৱা কৈছিলে মই পাৰ্টিলৈ যোৱাৰ আগত কৈছিলে বাৰু আমাৰ দুইজনীকে কেহে তেতিয়া কোৱা কথা কোৱা নাই জানো তুমি পিছে ছোৱালী ক'ৰ জানেনে নাই ক'ৰ নক'ব আৰু জেগাডোখৰ নাম শুনিলে আপুনি বেহুচ হৈ যাব কোৱাচোন কোৱা জকাইচুকত এই যে আমাৰ পণ্ডিতজী আহি থাকে তেখেতে দেখুৱাইছে একেবাৰে দুখীয়া ঘৰৰ ছোৱালী বোলে কেনেকুৱা হ'ব পাৰে আমাৰ লগত মিলিবনে হাই ষ্টেণ্ডাৰ্ডিটিত একো নেজানিবই চাগে সেইবিলাক খেল জমিব আমাৰ আকৌ সৰু কোনাই কি উৎপাত কি বাহাদুৰি গছকত যেন ভাঙি যাব যতৰ এতিয়া পাব মছলা ৰবা তাকেহে মোৰ যে চিন্তাই হৈছে একদম যদি অভং হেবাংমূঞা এজনী আহে মানুহৰ আগত চিনাকি দিবলৈ লাজ লাগিব সেইটোৱে আকৌ সেইজনী ঘৰৰ মানুহ আহি ইয়াত যদি হলি গলি কৰি থাকেহি কি হ'ব বাৰু তাকেহে আমাৰ মায়েহে জানে আৰু দেই কি বুলিনো আৰু সেই তেনেকুৱা ঘৰ ছোৱালী চাবলৈ যাবলৈ ওলাইছে কেতিয়া যাব নো চাবলৈ অহা সপ্তাহতে যাব বোলে খবৰ দিব তেতিয়াহ'লে ওলাবা বজাৰ চজাৰ কৰি আহিমগে পেডিকিউৰ মেনিকিউৰ কিবা কিবি চুলি স্পা সেইবোৰ কৰি দিবই লাগিব তাকেহে কৰিতো একো লাভেই নহ'ব চাগে কেনেকুৱা বা কি বুজি পাবনে নাই হ'লেও আমি আমাৰ নিজৰ যিটো মেইনটেনেঞ্চ সেইটোতো কৰি ৰাখিব লাগিব ন সেইটোৱে কাইলৈ ওলাবা যাম দুইজনী বজাৰ চজাৰকেইটা কৰি থ'লে ভাল হ'ব মায়ে আকৌ পটককৈ কৈ দিব কাইলৈ ওলাবা বুলি কাপোৰ কানি চিলাই মেলি নথ'লে দিগদাৰ হ'ব তাকে চাওঁচোন আমাৰ সৰু পোনাৰ কাৰণে কেনেকুৱা ছোৱালীনো চাইছে ভালেই হ'ব দিয়া বেছি পঢ়া শুনা হ'লে দিগদাৰহে হ'ব অকণমান হেবাংমূঞা আহিলে আমি কাম চাম কৰাব পাৰিম হয় নে বাৰু দুখীয়া মানুহৰ ঘৰ ছোৱালী যেতিয়া কাম বন কৰিব জানিব চাগে হ'ব দিয়া আমাৰ দুজনী অকণমান আৰাম হ'ব ভালহে ঠিকেই কৈছে আপুনি বৌ সাজু হোৱা আৰু তুমিও বৌ হ'বলৈ গৈ আছা বৌ বাৰু মই এনেও হৈছোৱেই সৰু পোনাই বৌ বুলিয়ে মাতে নহয় এতিয়া আৰু বোৱাৰী পাবলৈ ওলাইছোঁ চাবা বৰ বেছিকৈ ফ্ৰী হ'ব নালাগে দেই প্ৰথমতে অকণমান গহীনত থাকিবা নহ'লে মূৰৰ ওপৰত উঠি নাচিব আজিকালি ছোৱালী হয় ভাই সেইটো হয় বাৰু আপুনিহে আকৌ নতুন বোৱাৰী পাই পেলাই মোক পাহৰি নাযাব তাইৰ লগত লগ লাগিবলৈ আপুনি মোকহে নমতা হ'ল তেতিয়াহে জমিব আকৌ সেই কি কোৱা বিশ্বাসা তুমি যে তেনেকৈ নকবা আৰু পাই তোমাৰ লগত মোৰ কিমান মিলে বন্দিং তুমি জানাই দেখোন এই ধেমালি কৰিছোঁ কফি খাব নেকি খাম বনোৱা গেছ যোৱা মই গৈ আছোঁ এই মুনিয়া বাইক পঠিয়াই দিবাগৈচোন যোৱা মোৰ ৰুমত অলপ লেতেৰা ওলাইছে সেইখিনি চফা কৰি দিবলৈ ক'ব লাগিব ঠিক আছে ঝাৰুটো লৈ আহিবলৈ ক'ম আৰু ঝাৰুটো লৈ আহিবলৈ ক'বা যেনেকুৱাই নহওক লাগিলে মোৰ সমান বিউটিফুল নহ'লেই হয় আৰু বোৱাৰীৰ ভিতৰত মই আটাইতকৈ ধুনীয়া হৈ থাকিলে হয় পাই বিশাখা বাৰু মোতকৈ বেয়া দেখিবলৈ এজনীও বেয়াই হ'ব চাগে মইতো আল্ট্ৰা মডাৰ্ণ বোৱাৰী হয় মই সময়ৰ লগত ড্ৰেছ ট্ৰেণ্ডৰ লগত হেয়াৰ ষ্টাইল মেকআপ শ্বু পাৰ্চ পৰ্যন্ত মই চেঞ্জ কৰোঁ মোৰ লগত আৰু তাই পাৰিব নেকি কেতিয়াও নোৱাৰে মই আটাইতকৈ ওপৰত থাকিম এনেকুৱা মাতিছিলে নেকি মাতিছিলোঁ তই আজিকালি ভালকৈ কাম নকৰা হৈছ মোৰ ৰুমটো কেলে চুকুন মাৰি হাৰিবলৈ কওঁ কিয় নাহাৰ চুকে কোণে গোটেই ধূলি চুলি পৰি আছে মকৰা জালো বান্ধি আছে গড্ৰেজটো পিছফালে চাচোন মইতো ভালকেই সাৰোঁ ভালকৈ হাৰিলে এইবোৰ ধূলি ক'ৰ পৰা আহিব তেনেহ'লে মইতো বাহিৰৰ পৰা জোতা মোজা পিন্ধি নোসোমাওঁ নহয় ভিতৰত তই ভালকৈ সৰা নাই নহয় চাগে ছাৰে পিন্ধি সোমাব পাৰে জোতা এতিয়া নিজৰ ল' ফলটো ঢাকিবলৈ ছাৰৰ বদনাম নিদিবি শুনিলে থ'ব হাই দে লেকচাৰ বন্ধ কৰ বৰ লেকচাৰ দিয় মই গাটো ধুই লওঁ তাৰপিছত কফি খাওঁগৈ বিছা খাই বনাবলৈ গৈছে বৰ দাহিও এইগৰাকী সৰুগৰাকী অলপ ভাল আহিলেই হয় পাই এই ডাঙৰগৰাকী একদম মাতটো টেংকৈ ধৰি মাথাত কৈছোঁ নহয় মাজুগৰাকী বাৰু মাজে হ'লেও দিয়ে দম কেইটামান মোক কেতিয়াবা একমাত্ৰ বাইদেউৰ কাৰণেহে মই ইয়াত কাম কৰি আছোঁ আৰু অতদিনৰ পৰা নহ'লে ইহঁতি বোৱাৰীজনীয়ে মোক আৰু খাই ধৰি থাকে পিজ্জা অৰ্ডাৰ কৰিলা নে কিনো জমেটো কৰিছিলোঁ এই দিলেহি এইমাত্ৰ গৰমে বোলো কফিৰ লগতে খাই পেলাওঁ এতিয়া কোৱাচোন ডিটেইলছত কথাটো কি কথানো বিয়াৰ কথা আকৌ নাই আৰু একো গম নাপাওঁ সিমানখিনিয়ে যিখিনি ক'লোঁ সেয়াই গম পাওঁ আৰু পিছে সৰু পোনাই গম পায় নে নাপায় তাৰ হেনো একো আপত্তি নাই মাকে যাক চাই যাক পচন্দ কৰে তাকে বিয়া পাতিব বোলে কফি পাৰ্টি চলিছে নেকি দুইগৰাকী বৌ সৰু পোনাই কফি পাৰ্টি চলিছে দুদিনমানৰ পিছত তোমাৰ গৰাকী বহিব আৰু ইয়াতে মেহফিলত মানে তোমাৰ বিয়া ওলাইছে নহয় গম নোপোৱা নেকি মোৰ বিয়া আকৌ কেতিয়া ওলালে তোৰ বিয়া মই উলিয়াইছোঁ মোৰ বিয়া আৰু মই গম নাপাওঁ তই কৈছিলি দেখোন মা তুমি পচন্দ কৰিবা তুমি যেনেকুৱা পচন্দ কৰিবা মই তাইকে বিয়া পাতিম বুলি এতিয়া আকৌ কি হ'ল তোৰ কৈছিলোঁ বাৰু তুমিয়ে পচন্দ কৰিবা কিন্তু মই এতিয়া বিয়া পাতিব বিচৰা নাই মোৰ এতিয়া কেৰিয়াৰ গ্ৰথৰ সময় মই এতিয়া 2-এখন চিৰিয়েল পাইছোঁহে তাৰপিছত মই চিনেমাত সোমাব লাগিব এক্টিং কৰিব লাগিব সেইবিলাক কৰি থাকিবি তোকনো কোনে বাধা দিছে কৰি থাকিবি বাধা নিদিয়ে নহয় ভালেই হ'ব বিয়াখন পাতি ল'লে তোমাৰ কাপোৰ কানি ইস্ত্ৰি দিয়া
তোমাৰ বস্তু সামৰি ৰখা এইবিলাক কৰিব পাৰিব, সাপোৰ্ট দিব তোমাক। সৰুপোনা বিয়া পাতা টাইম হৈ গৈছে আপাই। আৰু অলপ দিন থাকিলে মানুহে বৰলা বুলি ক'ব আৰু। আপোনালোকেও এনেকৈ কৈ দিলে ন বৌ? মোকতো বুজি পাব লাগিছিলে অকণমান, সৰুৰ পৰা পাইছে মোক। তোমাৰ ভালৰ কাৰণেহে কৈছে, সময়মতে সময়ৰ কাম কৰিব লাগে, বুজিছা? ঠিকেই কৈছে ডাঙৰ বোৱাৰীয়ে। সময়ৰ কাম সময়ত কৰিব লাগে। চা, মই জীয়াই থাকোঁতে তোৰ যদি বিয়াখন পাতি আজৰি হ'ব পাৰোঁ, শান্তিৰে মৰিব পাৰিম। ইয়াত আকৌ মৰা কথা ক'ৰ আহিলে? তোমাকনো কোনে মৰিব কৈছে মা? তুমি জীয়াই থাকিব লাগিব। মোৰ চিনেমা চাব লাগিব হলত বহি পেলাই। মোৰ যিখন ফাৰ্ষ্ট ফিল্ম হ'ব সেইখন মই তোমাৰ লগতে চাম। তুমি মৰা কথা উলিয়াই নাথাকিবা। হ'ব দিয়া, যি কৰা কৰা, মই পাতিম বিয়া। ছোৱালী ক'ৰ? আৰু চাবলৈ যাবই লাগিব অহা সোমবাৰে। দিনটোও ভাল, পণ্ডিতজীয়ে কৈছে। চব ফালৰ পৰা হেনো সেইটো দিন ভাল। ছোৱালী ঘৰ ৰাজি হৈছে, আমি চব যাব লাগিব। সেইদিনা আকৌ একো কাম চাম নলবি দেই। আৰু বোৱাৰীহঁত, তোমালোকো ৰেডি হ'বা। হ'ব মা, আমি ৰেডি হৈছোৱে, কাইলৈ বজাৰলৈ যামেই। নতুন কইনালে কিবা কিবি কিনিব লাগিব নেকি মা? কাপোৰ এযোৰ মই লৈ থৈছোৱে। আৰু তোমালোকে যদি নিজৰ ফালৰ পৰা কিবা দিম বুলি ভাবা লৈ ল'বা। হ'ব। আমাৰ সৰুপোনাৰ বিয়া, কিমান যে ফূৰ্তি কৰিম। মই ভ্লগো বনাব লাগিব পাই। কি হ'ল সৰুপোনা, বিয়া ওলাইছে, মুখ ফুলাই নাথাকে নহয় এনেকে। লাজ কৰিছে হ'বলা। কিনো আপোনালোকে জোকাই আছে সঁচাকে দেই। লাজ কৰিছে সি। কফি খাব নেকি মা? নাখাওঁ দিয়া, মই অলপ আগত খালোহে। আমাৰ এজনী ক'ত গ'ল, মুনিয়া বাই? আমাৰ ৰুমত কাম কৰি আছে। মই শাৰী পুচি হেৰি কৰি দিবলৈ কৈছো, লেতেৰা হৈ আছে তাৰমানে। হ'লে মোৰ ওচৰলৈ পঠিয়াই দিবাচোন, কাম কেইটামান আছে। মোৰ আলমাৰীটো জাপিব লাগে তাৰমানে, গোটেই কাপোৰৰ দম হৈ আছে। মই বোলো মুনিয়াৰ লগতে লাগি জাপিব লাগিব। হ'ব মা, মই পঠিয়াই দিম। বিশাখা, বঢ়িয়া। বিয়া ফিক্স হৈ গ'ল আৰু। এতিয়া মায়ে পচন্দ কৰিছে যেতিয়া, ল'ৰাৰ আপত্তি নাই। আমি ৰেডি হোৱাহে কথা আৰু বিয়াৰ কাৰণে। চাই আহোঁগে ন সোমবাৰে কইনা? ধুনীয়াই হ'ব চাগে। ধুনীয়াই হ'ব। মায়ে আমাৰ দুজনীকো পচন্দ কৰিছে যেতিয়া আমিতো ধুনীয়াই, গতিকে তাইও ধুনীয়াই হ'ব। এতিয়া কি কাপোৰ কিনিব? মই ভাবিছো কেঁচা পাট কটনৰ কাপোৰ এযোৰ কিনো। গৰমত ভাল হ'ব, কমফৰ্টেবলো হয়। পাটৰ নিপিন্ধো, এতিয়া বিয়াত পিন্ধিম আৰু। পাটৰ যোৰকো গৰম উঠিব নহয়, ইমান এতিয়া গৰম পৰিছে। হয় নেকি? ময়ো তেতিয়াহ'লে নুনি কটনৰ এযোৰকে কিনিম। আৰু জুৱেলাৰী? মোৰ ডায়মণ্ডৰ ছেটটো আছে নহয়, চিম্পল, সেইটোৱে পিন্ধি যাম, ষ্টেণ্ডাৰ্ড লাগিব। মোৰ আকৌ ডায়মণ্ড ছেট নাই নহয়। মই অসমীয়া গহনাতে পিন্ধিম নেকি বাৰু? পিন্ধিব পাৰা। আৰু হিলছ পিন্ধিব নেকি? মইতো হিলছ নিপিন্ধাকে ক'তোৱে নাযাওঁ, দেখিছা হাইটটো অকণ কম নহয় জানো? পেঞ্চিল হিলছো নিপিন্ধো আৰু, অলপ গাঁৱৰ ভিতৰ হ'বতো। ব্লক হিলেই পিন্ধি যাম। তোমাৰতো হাইটটো আছে, পাম্পছ্ পিন্ধিলেও ভালেই লাগে। এনে হাইটটো আছে, আমাৰ এখেতৰ ওচৰত মোক কটীয়াই লাগে। নালাগে, তুমিহে ভাবা। পিছে কইনালে কিবা নিবা নেকি? জানো, তেনেকে ভবা নাই। কি দিব পাৰি বাৰু? পাৰ্চ এটা দিব পাৰি, নহ'লে বা কিবা গহনা বা তোমাৰ কছমেটিক্স আৰু কিবা ঘঁহে। সেইটোৱে। আপুনি যদি পাৰ্চ এটা দিয়ে, মই কিবা জুৱেলাৰী ছেট এটাকে দি দিম নেকি? মানে আৰ্টিফিচিয়েল আৰু। দিব পাৰা, নহ'লে মেখেলা চাদৰ এযোৰ দিব পাৰা, শাৰী এখনো দিব পাৰা, কুৰ্তি ছেটো দিব পাৰা। কিনো আজিকালি চব পিন্ধে নহয়। হ'ব, তেতিয়া কাইলৈ সোনকালে আজৰি হৈ আমি ওলাই দিম আমাৰ সৰুপোনাৰ বোৱাৰী চাবলৈ, মানে কইনা চাবলৈ। অ'কে, ডান।